কত খানা চাব ইচ্ছা আছে এই দুটা মানুহ বহুত কষ্ট কৰি আহিছে আজি হৈছে বিশেষ দিন আজি মোৰ জন্মদিন আজি হৈছে 10 জুলাই আৰু মোৰ কাৰণে নহয় জন্মদিনটো আচলতে সকলোৰে বাবে জন্মদিনটো বিশেষ হোৱা উচিত বুলি মই ভাবোঁ হেল্ল' নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ আন এটি ভিডিঅ'লৈ আজি জন্মদিনটো বহুত জাকজমকতাৰে উদযাপন কৰা নাই তথাপিও আজি দিনটোত কি কৰোঁ গোটেই দিনটোত কি কৰোঁ আপোনালোকে চাই থাকক ভিডিঅ'টো একদম ধামাকা ভিডিঅ' হ'ব আৰু সন্ধিয়ালৈ কেইজনমান ফ্ৰেণ্ড আহিব আপোনালোকে দেখাব কোন আহে আপোনালোকৰ চিনাকি মুখ হয়তো আহিব পাৰে আৰু লগতে আজি প্ৰথমতে সকলোৰে মংগলৰ কাৰণে আজি আমাৰ ওচৰতে থকা নাৰিকলী মন্দিৰত আহিছোঁ আৰু যাতে এই বছৰটো যাতে সকলোৰে ভাল হয় আৰু লগতে এইবোৰ যদি ব্যাধি চলি আছে কৰোণা ব্যাধি চলি আছে এইবোৰৰ পৰা যাতে সকলোৱে মানে সোনকালে পৃথিৱীখন মুক্ত হয় তাৰ কামনা কৰিবৰ কাৰণে ভগৱানৰ ওচৰত আহিছোঁ আহক প্ৰথমতে আমি ভগৱানক আৰাধনা কৰিম আপোনালোকৰ চবৰে চিনাকি মানুহ এজন দেখাই আছোঁ ৰ'ব মানে যিবোৰ দৰঙৰ নাৰিকলী মন্দিৰত আহিছে সকলোৱে চিনিয়ে পায় চ' মই দেখাই আছোঁ চাই থাকক সামান্য কিবা এটা দিছোঁ আপুনি খাই ল'ব হা এইটো আপোনাক সকলোৱে চিনিয়ে পায় বাৰু হয় আশীৰ্বাদ কৰিব যাতে সকলোৰে ভালে ভালে যায় বছৰটো হয় মই ঈশ্বৰ এতিয়া কামনা কৰোঁ হয় হয় কি কল কৰি আছে এইটো আমাৰ ছোৱালীটোৱে অলপ মানে ডেক'ৰেশ্যন কৰি আছে ভিডিঅ' চাইছে ডিম্পুবোৰে ভিডিঅ' চাইছে এইটো আমাৰ বংশৰ খটাখুৰ চবকে চিনাকি কৰি দিছোঁ বংশৰ খটাখুৰ তই নমস্কাৰটো দি ভালকৈ দীঘলকৈ দি নমস্কাৰটো অঁ বঢ়িয়া ভালকৈ বঢ়িয়াকৈ সজাই লৈ লাষ্টত দেখাই দিম হা এয়া লাষ্টত দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো কি হয় কেনেকৈ কি কৰোঁ বেছি ডাঙৰকৈ একো নহয় তথাপিও দেখাই আছোঁ লাষ্টত আহিছিল এইকেইটা মানুহ এতিয়া যাব ওলালে তই খাবলৈ হেপী বাৰ্থডে নহয় যাব নোৱাৰা এতিয়া অলপ সময় থাক কিহৰ ইমান আত্ৰানি এই কি যাবিনে থাকবি অলপ সময় হ'লে বাৰু ভাল লাগিল কাজল তই আহাৰ কাৰণেতো মোৰ বিৰাট ভাল লাগিছে একদম আনএক্সপেক্টেড মই ভাবাই নাছিলোঁ তই আহিবি বুলি থেংক ইউ কিবা কবি পূৰা খানাত পূৰা লাগি আছে এয়া মাহী আৰু এয়া ইফালে আৰু এয়া পূৰা লাগি আছে একদম খানা অলপ আয়োজন কৰা হৈছে তো দেখাই আছোঁ ভিডিঅ'টো চাই থাকক আৰু কি হয় গোটেইখিনি দেখা পাব আমাৰ চবতকৈ চৰ্চিত তাউলা শৰ্মা মনোজ শৰ্মা আৰু আপোনালোকে তাউলা আৰু ইয়াৰ ভিডিঅ' এটা ভাইৰেল হৈছে যেতিয়া আমি বৰপেটাত গৈছিলোঁ তেতিয়া মানে এখন বেনাৰ পাইছিলোঁ থৌকা আপিবিলাক তাউলাৰ লগত বিয়া হ'লে আমি কি ছিংগল থাকিম আৰু সেই বিখ্যাত তাউলা শৰ্মা হৈছে এইটো মনোজ শৰ্মা আৰু এইটো হৈছে হাপামেৰীয়া ৰিংকু কলিতা এইটো নয়নৰ সৌৰগড়ৰ মানুহ আৰু এইটো হৈছে অপূৰ্ব ডেকা বেংকৰ মেনেজাৰ আৰু এতিয়া পোৱালি মাষ্টৰ নয়নজ্যোতি চহৰীয়া এই মানে কিবা কওঁ মাক কবি কি কৈছা কাক কৈছা মাক কৈছা নেকি এইটো আমাৰ মাহী এই বা নমস্কাৰটো দি মাহী নমস্কাৰ অঁ বঢ়িয়া মোক খা এইটো নহয় এইটো হেয়াৰ ষ্টাইল য়েছ ভালকৈ নালাগে আছিলোঁ এইখিনি অঁ এইটোৱে এইটো কি ষ্টাইল এটা দেখাই আছোঁ আৰু মানুহটো এইটো চাই লওক এই দুটা মানুহ বহুত কষ্ট কৰি আহিছে ৰাস্তা ফুল কৰি বাৰু বহুত ধন্যবাদ কথা পাতি আছোঁ এতিয়া আৰু কেক কাটিবৰ কাৰণে ৰেডি এইবিলাক মানুহ এইটো এইবিলাক আহি পাইছে মানুহ চাই লওক পিছত কথা পাতি আছোঁ চবকে চিনাকি কৰি দিছোঁ লাষ্টত চ' এতিয়া কেক কাটিম নেকি সম্মানীয় ব্যক্তি সন্মান দিব পাৰি ভাই আৰম্ভ কৰা মাতা ওলাইছে মোৰ পৰাই
Thank you. বহুত কষ্ট কৰি আছে সিহঁতে থেংক ইউ ইমান কষ্ট কৰি দিছে ভাই অলপমান দিবি হে মইতো মই চিনি পাওঁ আছে নাই পাই হৈছে দে নাই নাই ভাল নাই ইয়াক দি কালো ধান না লাগে মই প্ৰথম অপচন মই এইটো হোল্ড এইটো ৰিংকু আৰু চবকে দেখাব লাগিব কিবা আছে নেকি ভিতৰত তাতে কি লিখা আছে কথাখিনি পঢ়িব লাগিব ফটোখনে চাব ইচ্ছা আছে তলত আছে তলত আছে বোলো মই দেবু চলিয়া বঢ়িয়া হেৰিটো বঢ়িয়া হৈছে Oh my god! Oh my god! Thank you. বহুত ভাল লাগিছে দে সঁচাকে ঠিক আছে কেনেকুৱা লাগিছে আপোনালোকে জনাব কমেণ্ট কৰি যে নয়ন আহিছে নয়ন নহয় না আৰু প্ৰাইনা থেংক ইউ না বহুত ভাল লাগিছে গিফ্টটো সঁচাকে কৈছো থেংক ইউ ছ' মাছ কোন আইছে নয়ন বহুত ভাল লাগিছে ঘৰটো থেংক ইউ সঁচাকে ভাল লাগিছে বহুত ভাল লাগিছে এবাৰ কোনটো লাগিব এবাৰ মই এইটো খুলিম হে ভাই কি কৰিছে তাতে এইখনত থৈ দিব লগা আছিল মই দেবু চলিয়া নহয় দে মই না চলিয়া একো নাই মজা ধুনীয়া লাগিছে হেপী বাৰ্থডে ভালকে লাহে লাহে ঘূৰাই দি ধুনীয়া সঁচাকে বহুত ভাল লাগিছে সঁচাকে কৈছো থেংক ইউ বহুত ভাল লাগিছে আমাক গোটেইকেইটা ভাল হ'ব গোটেইখিনিয়ে এইটো কিন্তু হেৰি হয় এইটো ভৱিষ্যতৰ গীত গীত নহয় এইটো কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে মোৰ বিৰাট ভাল লাগিছে আৰু ইহঁতে যেনেকে হেৰি কৰিছে বস্তুটো পেকিং বিলাক তামাম কৰিছে বঢ়িয়া এনেকুৱা কমিনাটো নালাগে বাৰু পিন্ধা নেক্সট ভিডিঅ'ত পিন্ধিলে নহয় এয়া আচল হৈছেতো বেলেগ মানে ভাই ৰেকৰ্ডিং নকৰিবি
নাই নাই ভালকে দেখাই দিটো ভালকে মোক কাৰণ বুজাব লাগে ভালকে দেখাই দে এইবিলাক মোক গিফ্ট কৰিছে হাৰামিহঁতে কৈ দিয়া কাৰণ কি বুজাইছে জানে মোৰ বিয়া পাতিব বয়স হৈছে কিন্তু মানে এটা চিম্বলিক ইউজ কৰিছে ছোৱালী এটা মোৰ লগা হৈছে 1 নম্বৰ সেকেন্ডটো ছেকেণ্ডৰ চশমাটো মোৰ বাচ্চাক পিন্ধাব দিছে আৰু নেক্সট মোৰ আৰু এইটো বাচ্চাটো ছোৱালী হ'ব সেইটো ছোৱালীটোৰ কাৰণে দিছে বাহ বঢ়িয়া বুজাইছে তালিয়া বহুত ভাল লাগিছে আৰু মাহিয়ে দিছে থেংক ইউ মাহি খুলিছে নে পিছত খুলিম Hey, okay. আপোনালোকে অলৰেডি দেখিলে ভিডিঅ'টোত কি অৱস্থা কৰিলে কেক চেক খানি একদম কাপোৰ চাপোৰ মূৰ চুৰ অৱস্থা বেয়া কৰিলে গতিকে অলপ ধুই আহিলোঁ মূৰ চুৰ তো ভাল লাগিল ইয়াতে বহুত ভাল ছাৰপ্ৰাইজ এটা দিলে আৰু মই কেতিয়া ভবা নাছিলোঁ ইহঁতে এনেকুৱা ছাৰপ্ৰাইজ এটা দিব আহিব বুলিও মই চিয়'ৰ নাছিলোঁ ইয়াত আহিব নে নাহে চ' ভাল লাগিল আজিৰ দিনটো সঁচাকৈ মোৰ কাৰণে বহুত ভাল আৰু মানে চবৰ কাৰণে জন্মদিনটো চবৰ কাৰণে ভাল তথাপি মোৰ একদম বিশেষ হৈ ৰ'ব আজিৰ দিনটো চ' ভিডিঅ'টো চাই কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন আৰু দেখাই আছোঁ ৰ'ব চাই থাকোঁ ভিডিঅ'টো আচলতে আজিৰ দিনটোত বহুত কিবা কিবি কৰাৰ মন আছে কিন্তু যিহেতু 2টা বজাত লকডাউন হৈ যায় সেয়ে মানে বাহিৰত চববোৰ বন্ধ থাকে গতিকে ঘৰতে অনুষ্টুপীয়াকৈ কিবা অলপ কৰিলোঁ আৰু এয়া আপোনালোকৰ সকলোৰে চিনাকি ডন আৰু হিৰক আহিছে ডনক দেখিলে অলৰেডি ভিডিঅ' তথাপিও ডনৰ লগত কথা পতা হোৱা নাছিল ডন কি কবি কি ক'ম আৰু লকডাউনৰ বতৰ আপোনালোকে জানে দোকান পোহাৰ বন্ধ ইয়াৰ কাৰণে গিফ্ট আনিব নহ'ল সেইটো তাৰমানে অলপ বেয়া লাগিছে মনটো তাৰপিছত এতিয়া ৰাতিও হৈছে গিফ্ট নহয় সেইবিলাক সৰু কথা কিন্তু ইমান দূৰৰ পৰা প্ৰায় ইয়াৰ ঘৰৰ পৰা মোৰ ঘৰলৈ প্ৰায় 30 কিলোমিটাৰ এই ৰাতিও মানে ৰাতি ইমান দেৰিকৈ যে আহিছে মাতাৰ কাৰণে আহিছে মোৰ মই কিবা কিবি কষ্ট কৰি আছিলোঁ তাৰপিছত তেনেকৈ আহিলোঁ আৰু আহি ভাত চাত খালোঁ এতিয়া তামোল পুৰা চবাই আছোঁ আহি বহুত বেছি ভাল লাগিল আৰু দেৱলৈকে মোৰ ফালৰ পৰা হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আগন্তুক দিনবিলাকত যাতে ধুনীয়াকৈ অগ্ৰগতি লাভ কৰে আৰু সেয়াই আৰু ভাল লাগিল বাৰ্থডে একদম মানে স্পেচিয়েলি তাৰমানে হেপী বাৰ্থডে শেষত ভিডিঅ'টো চাই কেনেকুৱা লাগিল আপোনালোকে জনাব অলপ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব গোটেই ফালি দিব আৰু লাইক আৰু কমেণ্টটো মেইন চাব কমেণ্টটো মেইন আৰু আপোনালোকৰ বাৰ্থডেবিলাক কেতিয়া জনাবচোন আচলতে বাৰ্থডেবিলাক কেতিয়া ডেটটো আপোনালোকে জনাবচোন লিখি দিব ঠিক আছে থেংক ইউ আৰু সেইকাৰণে চোৱাৰ কাৰণে আটাইকে ধন্যবাদ জনাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ টাটা বাই বাই জয় অসম এইগিলা মানুহ আমাৰ ওচৰে পাজৰৰ মানুহ এয়া বৌ আৰু এয়া লুকেছি চাওঁ মুখকেইখন দেখি চাওঁ লাজ চাওঁ কি চাওঁ চাই দিছোঁ দেখুৱাইছোঁ নেকি চাওঁ লাজ নাচে কিয়া চাওঁ তহঁতে বহুত কষ্ট কৰি আছে মোৰ সঁচাকৈ বহুত ভাল লাগিছে ইমান দূৰৰ পৰা আৰু এনেকুৱা এটা ছাৰপ্ৰাইজ দিম বুলি মই ভাবাই নাছিলোঁ ভাই সঁচাকৈ আৰু গিফ্ট কেইটাতো একদম অ' মাই গড বিৰাট ভাল লাগিছে কি কবি কাৰ প্লেনিং কাৰ আছিল আৰু ইমান মোক জানো এই হাৰামিটোতো এইবিলাক থাকোৱে আমাৰ বাকী যিটো আমাৰো ভাল লাগিলে অন্তত খাম বুলি যে 6টা বছৰৰ পিছত প্ৰথমবাৰৰ কাৰণে বাৰ্থডেটো পালোঁ 11 বছৰ পিছত পালোঁ মই বহুত সিহঁতে 1 বছৰতে পালে বাৰু 4 মাহতে পাইছে কিন্তু 11 বছৰ আৰু 6 বছৰ কি 11 বছৰ 11 বছৰতে মোৰ বাৰ্থডে খাই আছে আৰু 6 বছৰতে মোৰ বাৰ্থডে খাই আছে পাৰ্টি পোৱা নাই বাৰ্থডে খাই কিন্তু পাৰ্টি পোৱা নাই প্ৰিভিয়াছ মোৰ ফেচবুক পোষ্ট দেখা পাওঁ তাৰপিছত কিবা কবি আমি যুগ্ম জীৱন সুখী হওক বুলি কেইনা ক'ব পাৰোঁ আৰু আচ্ছা কাৰ যুগ্ম জীৱন মনোজ তাউলা শৰ্মা